নমস্কাৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকৰ দেওবানী সংস্কৃতৰ অষ্টম পাঠ পৰ্যাবৰণৰ বিষয়ে আলোচনা কৰিম। এই পাঠত থকা প্ৰশ্নখিনি এবাৰ মই বুজাবলৈ চেষ্টা কৰিছোঁ, তোমালোকে ভালদৰে মনোযোগ দি শুনিবা। তাৰ আগতে এই পৰ্যাবৰণৰ পাঠটোত বিশেষকৈ আমাৰ বটবৃক্ষ বটগছৰ বিষয়ে কৈছে, অকণমান কৈ দিম, আৰু যে শেষৰ শ্লোকটো আছে সেই বিষয়ে অকণমান জানি ল'লে ভাল। এই পৰ্যাবৰণত যে পিতা পুত্ৰ মাতা কন্যা যে সকলোৱে বাগিচালৈ গৈছিল, তাত কিছুমান কথোপকথন হৈছিল যে বটবৃক্ষ ভাৰতৰ ৰাষ্ট্ৰবৃক্ষ। ইয়াৰ পত্ৰ, ফুল, ফলৰ ৰস ইত্যাদি সকলো কামতে লাগে। ঔষধায় ভৱতি, এই প্ৰত্যেকটো অংশৰে ঔষধ ব্যৱহাৰ কৰা হয়। আৰু দ্বিতীয়তে কৈছে, যিটো শেষৰ শ্লোকটো আছে, ছায়ামন্যস্য কুৰ্বন্তি তিষ্ঠন্তি স্বয়মাতপে ফলান্যপি পৰাർത്থায় বৃক্ষা সৎপুৰুষা ইব। ইয়াত কৈছে যে ছায়াম অন্যস্য মানে ছায়া মানে ছাঁ অন্যৰ কাৰণে, কুৰ্বন্তি মানে দিয়ে, ছায়াম অন্যস্য কুৰ্বন্তি তিষ্ঠন্তি স্বয়মাতপে, তিষ্ঠন্তি মানে থাকে, স্বয়মাতপে মানে স্বয়ং ক'ত থাকে? ৰ'দত থাকে। স্বয়ং নিজে ৰ'দত থাকি আনক ছাঁ দিয়ে। আৰু ফলান্যপি পৰাർത്থায় বৃক্ষা সৎপুৰুষা ইব, আৰু ফলো আনৰ কাৰণেই দিয়ে, এইকাৰণে গছক সৎপুৰুষ বুলি কোৱা হয়। এতিয়া প্ৰশ্নখিনিৰ বিষয়ে আলোচনা কৰিম। যে অভ্যাস উদাহৰণ চাৰম ৰিক্তস্থানম পূৰয়ত, মানে খালী ঠাই উদাহৰণত দিয়া আছে, সেই হিচাপতে খালী ঠাই পূৰ কৰিব লাগে। ইয়াত দিছে পথ, আমি ধাতুৰূপ পাইছোঁ, পথ ধাতু। পথ একবচনত পথতি, দ্বিবচনত পথত, বহুবচনত পথন্তি। একেই বদ ধাতু, বদ মানে কোৱা, বদ বদৰ একবচনত বদতি, বদত, বদন্তি। গম মানে গচ্ছ মানে যোৱা, গচ্ছতি, গচ্ছত, গচ্ছন্তি। ক্ৰীড় মানে খেলা, ক্ৰীড়তি, ক্ৰীড়ত, ক্ৰীড়ন্তি। এনেকৈ গোটেইখিনি ইয়াত দিয়া আছে, মই লিখি দিছোঁ, তোমালোকে এনেকৈ চাই চাই ভালদৰে বুজি লৈ লিখিবা, তেতিয়া গোটেই জীৱনৰ কাৰণে মনত থাকিব। যে পথ বা পথ ধাতু আছে, পথতি, পথত, পথন্তি। বদ, বদতি, বদত, বদন্তি। গম ধাতু, গচ্ছতি, গচ্ছত, গচ্ছন্তি। ক্ৰীড়, ক্ৰীড়তি, ক্ৰীড়ত, ক্ৰীড়ন্তি। নি নয় নিয়া, নয়তি, নয়ত, নয়ন্তি। ইয়ম ইয়নে অশ্ব, দিছে, যশ্বতি, যশ্বত, যশ্বন্তি। স্পৃশ, স্পৃশতি, স্পৃশত, স্পৃশন্তি, স্পৰ্শ কৰা তাৰমানে। চল, চালয় ধাতু, চল ধাতু, চালয়, চালয়তি, চালয়ত, চালয়ন্তি। অচ ধাতু মানে অস্থি, অচ মানে আছে, অস্থি, অস্তঃ, সন্তি। নম্বৰ 2 নম্বৰ যদি দেখা যায়, ৰিক্ত স্থানে দ্বিবচন ৰূপাণী, একবচন ৰূপাণী বা লিখত, মানে খালী ঠাইত দ্বিবচন নহ'লে একবচন, য'ত একবচন আছে তাত দ্বিবচন হ'ব, য'ত দ্বিবচন আছে একবচনত লিখিব লাগে। যেনে পথতি, দ্বিবচন কি হ'ব? পথতঃ। লিখতি, লিখতঃ। ইয়াত আছে বিহৰন্তি, ইয়াত বহুবচন আছে, কি হ'ব? বিহৰতি, বিহৰতি, বিহৰন্তি। খাদতি, খাদতঃ। পশ্যতি, পশ্যতঃ। এতিয়া ধাৱন্তি আছে, ধাৱতি, ধাৱন্তি। ইয়াত বহুবচন আছে, বহুবচন, একবচন, ধাৱতি। উপবিশতি, উপবিশত, উপবিশতি, উপবিশত। নয়তি, নয়ত। ইয়াত তিষ্ঠন্তি আছে, তিষ্ঠতি, তিষ্ঠন্তি। নম্বৰ 3, পুস্তকে প্ৰদত্ত ধাতুভি উচিত ক্ৰিয়াপদম নিৰ্মীয় ৰিক্ত স্থান পূৰয়ত। ইয়াত বন্ধনীৰ ভিতৰত ধাতু আছে, এই বাক্যটো চাই ইয়াত কি হ'ব সেইটো ভৰাব লাগে। যেনে বালৌ ফলানি, খাট ধাতু আছে, যিহেতু বালৌ দ্বিবচন, গতিকে খাট ধাতুটো দ্বিবচন হ'ব। যেনেকৈ আমি আগৰ পাঠত যে পথতি, পথতঃ, পথন্তি পাইছিলোঁ, দ্বিবচন কি হৈছে? পথত, পথতঃ। এইকাৰণে ইয়াত খাদ বা খাট ধাতু খাদতঃ। বালৌ ফলানি খাদতঃ। বালৌ ফলানি নয়তঃ, নয় আছে, নয়তঃ। বালৌ ফলানি
শস্য আছে পশ্যতঃ। বালৌ ফলানি যস্য আছে শস্যতঃ। বালৌ ফলানি শিপ শিপতঃ। বালৌ ফলানি আনয় বা আনি। বালৌ ফলানি আনয়তঃ। নম্বৰ 4, নিম্নলিখিতানাম কাৰ্যম কিম ইতি পুস্তক প্ৰদত্ত ধাতুভিः উচিত ক্ৰিয়াপদই ৰিক্ত স্থানে পৰিণত। ইয়াত তলত দিয়া কাৰ্য কি আছে? ইয়াত পুস্তক প্ৰদত্ত মানে এক আগৰ নিচিনাই যে বন্ধনীৰ ভিতৰত দিয়া শব্দটো কি হ'ব বহাই দিব লাগে। তাত যিজনে বালাহা, আগত বালৌ আছিল, পদ হ'লে পথতো হ'লহেঁতেন দ্বিবচন। ইয়াত যিটো বালাহা আছে বহু বচন আছে, ইয়াত কি হ'ব পঠন্তি, পদ ধাতুৰ পঠন্তি। বা পুষ্পাণি, পুষ্পাণি বিকশ, পুষ্পাণি বহু বচন আছে বিকশন্তি, পুষ্পাণি বিকশন্তি। মহিলে ভ্ৰমতঃ, পত্ৰম মানে পাত, পত্ৰম পততি, এক বচন আছে পত্ৰম পততি। বৃদ্ধা চলতি, ইয়াত বৃদ্ধা, ইয়াত বিসৰ্গ দিয়া নাই, কিন্তু একচুৱেলি ইয়াত যদি বৃদ্ধা বিসৰ্গ হয় বহুবচন, বৃদ্ধা বহুবচন হ'লে তেতিয়া কি হ'ব চলন্তি। কেৱল বৃদ্ধা হ'লে বৃদ্ধা চলতি। ময়ূৰৌ নৃত্য, ময়ূৰ ময়ূৰৌ ময়ূৰাহা, ইয়াত দ্বিবচন আছে, ময়ূৰৌ আছে দ্বিবচন, ইয়াত নৃত্যতঃ, ময়ূৰৌ নৃত্যতঃ দ্বিবচন নৃত্যতঃ। হসৌ, ইয়াত হংসৌ হ'ব লাগে, ইয়াত হসৌ দিছে কিতাপত। হংসৌ বিহাৰ, হংসৌ দুটা হা, হংসৌ বিহৰত, ইয়াত কিতাপত হস দিয়ে হংস ফুট হ'ব। কুকিলহ কুচ, কুকি এক বচন আছে, কুকিলহ কুজতি, এক বচন আছে কুজতি। বানৰৌ ক্ৰীড়, মানে দুটা বানৰ আছে, ইয়াত বান্দৰ আছে, বানৰৌ ক্ৰীড়তঃ। ভ্ৰমৰা বহু বচন আছে, ভ্ৰমৰ ভ্ৰমৰৌ ভ্ৰমৰাহা, যিহেতু বহু বচন আছে ভ্ৰমৰাহা গুঞ্জন্তি। নম্বৰ 5, চিত্ৰম দৃष्ट्वा তস্য নাম লিখত। পুনশ্চ তস্য একবচনম দ্বিবচনম বহুবচনম চ লিখত। চিত্ৰ ইয়াত দিয়া আছে হংস, দাদিমম, বানৰহ, পত্ৰম। আকৌ নাম লিখিব কৈছে ইয়াত, পুনৰ তস্য একবচন, হংস একবচন কি হ'ব হংস, নাম হংস, একবচন হংস, দ্বিবচন হংসৌ হংসাহা, হংসৌ হংস হংসাহা। নম্বৰ 6, উদাহৰণানুসাৰম নিম্নলিখিত বাক্যানি বহুবচনে পৰিৱৰ্তনম কৃত্वा বাক্যানি লিখতঃ বা বাক্যানি লিখত। যথা স গচ্ছতি, বহুবচন কি হ'ব স্বৰ বহুবচন তে, মানে স তৌ তে পুংলিংগত, তে গচ্ছন্তি, গচ্ছতিৰ গচ্ছন্তি। স পঠতি, স্বৰ বহুবচন তে, পঠতিৰ বহুবচন পঠন্তি। সহ ধাৱতি, স্বৰ বহুবচন তে, ধাৱতিৰ বহুবচন ধাৱন্তি, তে ধাৱন্তি। তৎ পততি, তৎ পততি কি হ'ব ততৰ বহুবচন তানি, তানি পতন্তি। এষা গায়তি, এটা গায়ন্তি। বালিকা এষ্যতি, বালিকা একবচন, বালিকাः এষ্যন্তি। অধ্যাপকः বদতি, অধ্যাপকাः বদন্তি। সেবকः নয়তি, সেবকাः নয়ন্তি। ভক্ত পূজয়তি, ইয়াত ভক্তাः পূজয়ন্তি। এই প্ৰশ্নবোৰ মই লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই চাই ধুনীয়াকৈ বুজি লৈ বহীত লিখিব পাৰিবা। প্ৰথম 1 নম্বৰ পঢ়া মতে ইয়াত লিখিছোঁ।
চাই লওঁ ভালকৈ। পঠত পঠতে পঠন্তি, বদতি বদত বদন্তি, এনেকৈ গোটেইখিনি চাই চাই লিখি ল'বা। নম্বৰ 3, 5, 6 নম্বৰ ইয়াতে আছে 6। তোমালোকে কোনখিনি পাঠৰ প্ৰশ্নোত্তৰসমূহ দৰকাৰ তলত কমেণ্টত জনাবা, আৰু পিছৰ পাঠবোৰ এই ধৰণৰ পাবলৈ হ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।